বন্ধুবান্ধৱ সকল আজিৰ এই ভিডিঅ আপোনালোকৰ বাবে অতিকৈ গুৰুত্বপূৰ্ণ হ'ব যিসকল নিবনুৱা যুৱক যুৱতী আছে সেইসকলৰ বাবে অতিকৈ গুৰুত্বপূৰ্ণ হ'ব এইটো ভিডিঅ সেইকাৰণে আপোনালোকে ভিডিঅটো শেষলৈকে চাব এইটো ভিডিঅত মই আপোনালোকক দেখুৱাম যে বেৰোজগাৰী ভত্তা যোজনাৰ বাবে আপোনালোকে কেনেকৈ অনলাইন আবেদন কৰিব পাৰিব আপোনালোকে নিশ্চয় জানে যে প্ৰধানমন্ত্ৰী ভত্তা যোজনাত যিসকল নিবনুৱা ল'ৰা ছোৱালী আছে যুৱক যুৱতী আছে সেইসকলক প্ৰতিমাহে 1500 টকা দিয়া হয় একাউণ্টত ডাইৰেক্টলি দিয়া হয় প্ৰতিমাহে 1500 টকা প্ৰদান কৰা হয় চৰকাৰৰ ফালৰ পৰা সো ফ্ৰেণ্ডছ আপোনালোকে প্ৰধানমন্ত্ৰী ভত্তা যোজনাৰ বাবে অনলাইন কেনেকৈ আবেদন কৰিব পাৰিব কি কি নথিপত্ৰ প্ৰয়োজন হ'ব আৰু ইয়াৰ বাবে আপোনাৰ কি কি যোগ্যতা হ'ব লাগিব আপোনাৰ কি কি এলিজিবিলিটি হ'ব লাগিব মই এইটো ভিডিঅত আপোনালোকক স্টেপ বাই স্টেপ দেখুৱাই দিম আৰু জনাই দিম সো ফ্ৰেণ্ডছ আজিৰ মূল ভিডিঅটো আৰম্ভ কৰিছো প্ৰথম ভিডিঅৰ ডেসক্ৰিপচনত এটা লিংক দিছো সেই লিংকত ক্লিক কৰি আপুনি ডাইৰেক্ট এইটো পেজলৈ আহিব পাৰিব অহাৰ পাছত আপোনাৰ সন্মুখত এনেকুৱাকৈ ইন্টাৰফেস আহিব এতিয়া আপুনি প্ৰথম চাব পাৰিব ইয়াত আছে বেৰোজগাৰী ভত্তা যোজনা ইয়াত আপোনালোকে নিশ্চয় বুজি পাইছে তাৰ পাছত আপুনি চাব পাৰিব ইয়াত আছে সবিশেষ ইয়াৰ পাছত ইয়াত আছে উদ্দেশ্য ইয়াত আপুনি চাব পাৰিব এই আঁচনিৰ মূল উদ্দেশ্য হৈছে কৰ্মস্থাপনৰ সন্ধানত থকা ৰাজ্যৰ শিক্ষিত যুৱক যুৱতী নিবনুৱা ভত্তা হিচাপে আৰ্থিক সাহায্য প্ৰদান কৰা এই আঁচনিৰ জৰিয়তে যিসকল শিক্ষিত আৰু প্ৰতিখালী কিন্তু আৰ্থিক সংকটৰ বাবে চৰকাৰী চাকৰি বা আন চাকৰিৰ বাবে আবেদন কৰিব পৰাকৈ উপাৰ্জন কৰিব নোৱাৰা সকলক সহায় কৰে ইয়াত আপোনালোকে নিশ্চয় বুজি পাইছে এই আঁচনিৰ উদ্দেশ্য মূল উদ্দেশ্য কি তাৰ পাছত ইয়াত আপুনি চাব পাৰিব ইয়াত আছে লাভসমূহ ইয়াত আপুনি ক্লিক কৰিব ইয়াত ক্লিক কৰাৰ পাছত আপুনি চাব পাৰিব ইয়াত এতিয়া আপোনালোকে কি কি বেনিফিটসমূহ লাভ কৰিব পাৰিব ইয়াত আপুনি প্ৰথম চাব পাৰিব ইয়াত আছে চৰকাৰে 50 লাখ টকাৰ আৰ্থিক সাহায্য প্ৰদান কৰিব 1000ৰ পৰা 50 লাখ টকা যুৱক যুৱতী সকলে অংশীদাৰ চাকৰি পোৱাৰ সময়লৈকে 1500 টকা ইয়াত আপোনালোকে নিশ্চয় বুজি পাইছে প্ৰতি মাহে 1500 টকা প্ৰদান কৰা হয় চৰকাৰৰ ফালৰ পৰা তাৰ পাছত 2 নম্বৰত দি আছে ব্যক্তিগত আৰু চৰকাৰী চাকৰি এটা পৰ্টেলত উপলব্ধ আপোনালোকে ইয়াত আপোনালোকে নিশ্চয় বুজি পাইছে যদি আপুনি চৰকাৰী চাকৰি বিচাৰি আছে তেন্তে আপোনালোকে এটা পৰ্টেলত আপোনালোকে ৰেজিষ্ট্ৰেচন কৰি প্ৰতি মাহে 1500 টকা লাভ কৰিব পাৰিব লগতে আপোনাক চৰকাৰী চাকৰি প্ৰদান কৰা হ'ব তাৰ পাছত আপুনি চাব পাৰিব ইয়াত দি আছে 3 নম্বৰত অনলাইন আবেদন সুবিধা আপোনালোকে অনলাইন আবেদন কৰিব পাৰিব এই আঁচনিৰ বাবে তাৰ পাছত আপুনি চাব পাৰিব 4 নম্বৰত দি আছে শ্ৰেণী সংস্থান বিভাগ আৰু দৰমহা অনুসৰি চাকৰি বিচাৰিবলৈ সুবিধা ইয়াত আপোনালোকে এই আঁচনিত 1500 টকা লাভ কৰিব পাৰিব প্ৰতি মাহে লগতে আপোনালোকে চাকৰি বিচাৰিব পাৰিব এই আঁচনিত তাৰ পাছত আপুনি চাব পাৰিব ইয়াত দি আছে যোগ্যতা আপুনি যোগ্যতাত ক্লিক কৰিব যোগ্যতাত ক্লিক কৰাৰ পাছত এতিয়া আপোনাৰ মাজত এই সময় যোগ্যতা হ'ব লাগিব এলিজিবিলিটি হ'ব লাগিব তাৰ পাছত আপুনি চাব পাৰিব ইয়াত 1 নম্বৰত দি আছে প্ৰতিজন উত্তৰ প্ৰদেশৰ অস্থায়ী বাসিন্দা হ'ব লাগিব ইয়াত আপোনালোকে নিশ্চয় বুজি পাইছে অস্থায়ী বাসিন্দা হ'ব লাগিব তাৰ পাছত দি আছে প্ৰাৰ্থীসকলে অন্ততঃ দশমমান হাই স্কুল পৰীক্ষাত উত্তীৰ্ণ হ'ব লাগিব ইয়াত আপোনালোকে নিশ্চয় বুজি পাইছে দশম শ্ৰেণীৰ ছাত্ৰ হ'ব লাগিব তাৰ পাছত ইয়াত দি আছে প্ৰতিজন বৰ্তমান নিম্ন হ'ব লাগিব তাৰ পাছত দি আছে অৰ্থাৎ তেওঁ কোনো ব্যক্তিগত বা চৰকাৰী চাকৰিৰ কৰ্মত নহ'ব লাগিব ইয়াত আপোনালোকে নিশ্চয় বুজি পাইছে আপুনি নিম্ন হ'ব লাগিব আপুনি চৰকাৰী কোনো ধৰণৰ চাকৰি নকৰাকে হ'ব লাগিব তাৰ পাছত ইয়াত দি আছে 4 নম্বৰত তদুপৰি সকলো আবেদনকাৰী 21-35 বছৰৰ ভিতৰৰ বয়সৰ গোটত পৰিব লাগিব ইয়াত আপোনালোকে নিশ্চয় বুজি পাইছে 21 পৰা 35 বছৰৰ ভিতৰত আপোনাৰ বয়স হ'ব লাগিব তাৰ পাছত 5 নম্বৰত দি আছে সকলো উৎসৰ পৰা প্ৰাৰ্থীসকলৰ মুঠ পৰিয়ালৰ আয় 50 টকাতকৈ অধিক হ'ব নালাগে বছৰত 3 লাখ টকা ইয়াত আপোনালোকে নিশ্চয় বুজি পাইছে 5 নম্বৰত কোৱা হৈছে যে আপোনাৰ পৰিয়ালৰ সকলো সদস্য মিলাই প্ৰতি বছৰৰ আপোনাৰ ঘৰত ইনকাম 3 লাখতকৈ অধিক নহ'ব 3 লাখতকৈ তলত যদি হয় তেন্তে আপোনালোকে আবেদন কৰিব পাৰিব ইয়াত তাৰ পাছত আপুনি চাব পাৰিব ইয়াত দি আছে ডকুমেন্টছ ৰিকুৱাৰ্ড এতিয়া আপোনাৰ কি কি ডকুমেন্টছৰ প্ৰয়োজন হ'ব ইয়াত দি আছে ইয়াত আপুনি চাব পাৰিব প্ৰথম দি আছে ৰেসিডেন্টেল প্ৰুফ আপোনাৰ ৰেসিডেন্টেল সাৰ্টিফিকেটখন লাগিব প্ৰুফখন লাগিব আপোনাৰ তাৰ পাছত দি আছে আধাৰ কাৰ্ড আপোনাৰ আধাৰ কাৰ্ড লাগিব ইয়াৰ পাছত আপুনি চাব পাৰিব ইয়াত দি আছে ইনকাম সাৰ্টিফিকেট আপোনাৰ ইনকাম সাৰ্টিফিকেটখন লাগিব তাৰ পাছত দি আছে বাৰ্থ সাৰ্টিফিকেট ইয়াৰ পাছত কাষ্ট সাৰ্টিফিকেট দি আছে তাৰ পাছত আপুনি চাব পাৰিব ইয়াত দি আছে নটাৰী সাৰ্টিফিকেট এফিডেভিট আপোনাৰ এফিডেভিটখন লাগিব তাৰ পাছত আপুনি চাব পাৰিব ইয়াত দি আছে ৰেজিষ্ট্ৰেচন সাৰ্টিফিকেট অফ এমপ্লয়মেন্ট এক্সচেঞ্জ আপোনাৰ এক্সচেঞ্জ কাৰ্ডখন লাগিব ইয়াত কোৱা হৈছে 7 নম্বৰত তাৰ পাছত আপুনি চাব পাৰিব 8 নম্বৰত দি আছে প্ৰুফ অফ এডুকেশনাল কোৱালিফিকেশন মাৰ্কশিট সাৰ্টিফিকেট ইটসি দি আছে এখিনি আপোনাৰ লাগিব আপোনাৰ মাজত আপোনাৰ কোৱালিফিকেশন যিকোনো এখন সাৰ্টিফিকেট লাগিব সো ফ্ৰেণ্ডছ আপোনালোকে নিশ্চয় বুজি পাইছে যে ইয়াত আপোনাৰ কি কি ডকুমেন্টছ লাগিব আৰু কি কি বেনিফিটছ আপুনি লাভ কৰিব পাৰিব আৰু এই আঁচনিত কি কি আপোনালোকে সুবিধাসমূহ লাভ কৰিব পাৰিব আপোনালোকে নিশ্চয় বুজি পাইছে এতিয়া আপোনালোকক মই দেখুৱাম যে আপোনালোকে অনলাইন আবেদন কৰাৰ বাবে আপুনি চাব পাৰিব ইয়াত আছে এপ্লিকেশন প্ৰসেছ আপুনি ইয়াত ক্লিক কৰিব ইয়াত ক্লিক কৰাৰ পাছত আপুনি চাব পাৰিব ইয়াত আছে অনলাইন এপ্লিকেশন প্ৰসেছ আপোনালোকে অনলাইন আবেদন কৰিব পাৰিব অনলাইন আবেদন কৰাৰ বাবে আপুনি প্ৰথম চাব পাৰিব ইয়াত আছে 1 নম্বৰত ফাৰ্ষ্টলি ভিজিট দা অফিচিয়েল ৱেবছাইট দি আছে আপুনি এই ৱেবছাইট লিখা আছে তাত আপুনি ক্লিক কৰিব ক্লিক কৰাৰ পাছত আপোনাৰ সন্মুখত এখন ফৰ্ম আহিব আৰু সেই ফৰ্মখন আপুনি কমপ্লিট ফিল আপ কৰি সাবমিট কৰিব লাগিব ফৰ্মখন আপোনালোকে কেনেকৈ ফিল আপ কৰিব ইয়াত কমপ্লিট গাইডলাইনসমূহ দি আছে ইয়াত আপোনালোকে পঢ়ি পিনি গোটেইখিনি আপোনালোকে তথ্য জানিব পাৰিব যে এই ফৰ্মখন আপোনালোকে কেনেকৈ ফিল আপ কৰিব পাৰিব সো ফ্ৰেণ্ডছ আশা কৰিছো আপোনালোকে নিশ্চয় বুজি পাইছে এই আঁচনিৰ উদ্দেশ্য কি আৰু এই আঁচনিত আপোনালোকে কি কি সুবিধাসমূহ লাভ কৰিব পাৰিব আপোনালোকে নিশ্চয় বুজি পাইছে যদি আপোনালোকে অনলাইন ফৰ্মখন ফিল আপ কৰিব নোৱাৰে তেন্তে আপোনালোকে নিশ্চয় মোক কমেণ্টত জনাব যাতে মই নেক্সট ভিডিঅ'ত আপোনালোকক দেখাব পাৰো যে আপোনালোকে এই ফৰ্মখন কেনেকৈ ফিল আপ কৰিব পাৰিব আৰু যদি আপুনি ফিল আপ কৰিব নোৱাৰে তেন্তে আপুনি আপোনাৰ ফ্ৰেণ্ড বন্ধু বান্ধৱীৰ পৰা আপুনি সহায় লৈ আপুনি ফৰ্মখন ফিল আপ কৰি সাবমিট কৰিব সো ফ্ৰেণ্ডছ আজিৰ এই ভিডিঅ'ত এইখিনি আছিল আশা কৰিছো আপোনালোকে নিশ্চয় বুজি পাইছে যদি আপোনালোকৰ ফৰ্মখন ফিল আপ কৰাত অসুবিধা হয় তেন্তে আপোনালোকে নিশ্চয় মোক কমেণ্টত জনাব যাতে মই আপোনালোকক নেক্সট ভিডিঅ' দেখাব পাৰো যে আপোনালোকে প্ৰধানমন্ত্ৰী ভত্তা যোজনাৰ অনলাইন ফৰ্মখন আপোনালোকে কেনেকৈ ফিল আপ কৰি সাবমিট কৰিব পাৰিব সো ফ্ৰেণ্ডছ আজিৰ এই ভিডিঅ'ত এইখিনি আছে যদি ভিডিঅ'টো ভাল লাগে তেনেহ'লে চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু বন্ধু বান্ধৱীৰ লগত ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু ভিডিঅ'ত এটা লাইক কৰিব